নমস্কাৰ বন্ধুসকল, আমি কিবা কামত আগবঢ়াৰ আগতে আমাৰ মনত কেতিয়াবা সন্দেহ হয় যে এই কামটো কৰিলে কোনোবাই কিবা ক'ব নেকি বা কোনোবাই কিবা ভাবিব নেকি। এইটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আৰু এই দুৰ্বলতাৰ কাৰণে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। মনত ৰখা উচিত যে সেই কোনোবাই কিবা ভবা বা কোৱাৰ দৰে আপুনিও এই পৃথিৱীৰ তেজ মঙহৰে গঠিত এগৰাকী মানুহ। কেৱল কৰ্ম সৎ থাকিব লাগে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। ভগৱানৰ কৃপাদৃষ্টি যদি আপোনাৰ ওপৰত সদায় আছে, তেনেহ'লে এই পৃথিৱীত কোনো মানুহে কিবা ভাবি একো আপোনাৰ ক্ষতি কৰিব নোৱাৰে। গতিকে সদায় তেখেতৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ যিটো কৰ্ম আছে সদায় সৎ পথত থাকি কাৰো অন্যায় নকৰাকৈ, কাৰো অনিষ্ট নকৰাকৈ চলিবলৈ শিকক। সদায় ভাল হ'ব আপোনালোকৰ। ধন্যবাদ।